हेलो गाइस, अस्सलामु अलैकुम, वेलकम बैक टू माय चैनल। और आज मैं আহিলো পাৰ্কত ফুৰিবৰ কাৰণে। বাচ্চাবোৰ বহুত জিদ কৰি আছিল পাৰ্কত লৈ যা তাকে আজি অলপ ভাবিলোঁ ইহঁতক ফুৰাই লৈ আহোঁ। আৰু আহি ইয়াতে চাই আছোঁ চব ডাঙৰ মানুহবোৰ খেলি এনেকুৱা ভাঙি থৈ দিয়ে। মানা আছে ডাঙৰ মানুহ বহা, তথাপিও বহে আৰু মানুহ নাথাকিলে লুকাই ইয়াতে দুই ভনীয়ে একেলগত নামিব। সৰুজনী কৈ আছে বাইতা তুমিও আহা একেলগত যাওঁ। মই ক'লোঁ নাই এনেকুৱা নহ'ব, এজনকৈ নামা তোমালোকে। তাৰপিছতে এজনকৈ আহিল। পাৰ্কত আহি ইমান ফূৰ্তি পাইছে, দৌৰা দৌৰিকৈ খেলিছে। তাৰ লগত মোৰ সৰু ভণ্টিজনীও চান্স পালে খেলি লয় অলপমান। মানুহ নাই, মানুহ থাকিলেতো খেলিব নোৱাৰে। ইয়াতে 4জন মানুহ লাগে, নাই 2জনেই ঘূৰিব, খেলিবই মানে দৌৰা দৌৰি কৰি খেলিয়ে আছে। মই আৰু কি কৰিম, ইয়াতে বহি আছোঁ। আৰু ইমান মহ তাকে মই দেখাই আছিলোঁ পাৰ্কটো কেনেকুৱা। এন্ধাৰ হৈ আছে, লাইট কম, মানে আগৰ নিচিনা নাই। ৰাস্তাটো অলপ ভাঙি দিছে, ইফালেদি ব্ৰিজ বনাব, তাৰ কাৰণে এতিয়া এনেকুৱাই আন্ধাৰ। আৰু ইয়াতে মই এটা বস্তু দেখাই আছোঁ জাবৰা পেলোৱাৰ কাৰণে। এইটো এটা নতুন ষ্টাইলৰ বস্তু ৰাখি থৈ দিছে। আৰু ইয়াতে মোক সুধি আছে ঘৰত নোযোৱা নেকি। মই কৈছোঁ যাম ৰ'বা, বাচ্চাবোৰ খেলি লওক তাৰপিছত যাম। আমিতো থাকিবই পৰা নাই মহৰ কামত, বাচ্চাবোৰক খেলাই নহয়। ইফালে ভণ্টি হাই দি আছে আৰু এই তাত ৰখি আছে তাৰ ভাই লগত, আৰু ভণ্টি 2জনী খেলি আছে। এইফালে পুখুৰী দেখাই আছিলোঁ, এইটো পুখুৰী হয়, ইয়াতে বোট কৰে মানুহে আহি কিনে। আৰু এই ফুলবোৰ অৰিজিনেল ফুল হয়, তাকে এইটোৰ নাম চাগে এইকাৰণে দীঘলী পুখুৰী ৰাখিছে, মই ভাবিছোঁ। আৰু এয়া চান্স পালে, য'ত চান্স পায় তাই বহি যায় খেলিবৰ কাৰণে। মানে ভগিনীক চবত দি মাহীয়েকে আগত খেলি লয়। আৰু মই তাক কৈ আছোঁ উঠ, দেখা পালে গালি দিব। ইহঁতক আহি কৈ আছোঁ তোমালোকে ঘৰত নোযোৱা, কৈ আছে নাযাওঁ। মই কৈছোঁ তোমালোকে খেলি আছা, আমি কি কৰিম, কয় তোমালোকেও খেলা। মই ক'লোঁ নাই আমাক খেলিব নিদিয়ে নহয়, গালি দিব। ক'লোঁ পাৰ্কটোৱে অলপমান ঘূৰি চাওঁ, ইহঁতে যদি খেলিয়ে থাকে। এইফালে আহিলোঁ, ভাবিলোঁ এটা চেল্ফি ল'ম, চাওঁ যে ইয়াতে মানুহ আগৰ পৰাই লৈ আছে। মই কৈছোঁ লগ দে, আৰু মই ডিষ্টাৰ্ব নিদিওঁ। মই সেইকাৰণে অলপ ঘূৰিয়ে দেখালোঁ আৰু কেনেকুৱা। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া মই ওলাই যাম, আৰু বাচ্চাবোৰক বহুত বুজালোঁ যে থাকিব নোৱাৰি, মানুহ নাই, বলা ঘৰত যাওঁ, আন্ধাৰো হৈ গৈছে। তো কৈ কিনে সিহঁতক ওলাই লৈ আহিলোঁ। বাহিৰত ওলাইছে, পুলিচ আহিছে, দোকানবোৰক উঠাই দিছে। আগতে এইখিনি খালি দোকানেই আছিল, এতিয়া ব্ৰিজ বনোৱাৰ কাৰণে উঠাই দিছে। তো কৈ আছে দোকান উঠোৱা নহ'লে ফাইন লোৱা হ'ব। আৰু দেখা হ'ব নেক্সট ব্লগত।